হে গাইজ, আকৌ এটি নতুন ভিডিঅ' আৰু বিহাৰৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে, খুব ভাল লাগিছে চাগে। আৰু আজি আপোনালোকক আমি ৰাস দেখুৱাম বুলি ভাবিলো, মানে নলবাৰীত আমাৰ ৰাস হৈ গ'ল, এদিনীয়া ৰাস। তো সময় নাপালো দেখুৱাব, মানে আমি ব্যস্ততাত আছিলো। তো ভাবিলো আমাৰ নিচেই ওচৰতে এখন ৰাস চলি আছে, সেইখন আপোনালোকক দেখুৱাই দিওঁ। মানে শিলবতাপুৰী ৰাস চলি আছে, তো বলক সেইখন চাই লওক কেনেকুৱা হৈছে, তাত কি কিনো আছে। আপুনিও চাই লওক, ভিডিঅ'টো চাই থাকিব। আৰু না কি কয় দেখা যাওঁ নেকি, বলক বলক যাওঁ বলক। তো গাইজ আহি আধা পালো। আৰু চাওক এইফালে এইখন ভগৰাপাৰ অঞ্চলত এইখন নৱনিৰ্মিত মেডিকেল কলেজ বনি আছে, বৰ্তমান ক্লিয়াৰ হোৱা নাই। চাই লওক এইখন, চাওক এই ইয়াৰ পৰাই আছে, ইয়াৰ পৰাই একদম আগৰ পৰাই আপোনাৰ এনেকৈ এনেকৈ একদম ইয়ালৈকে চাওক। আমাৰে জেগাৰ সুনাম, আৰু আমাৰ জেগাতে এটা ইমান ডাঙৰ বস্তু এটা হৈ আছে। তো বলক চাই থাকো। গধূলি হৈ গ'ল, আহি পালো। সেইফালে চাওক এইখন গেট, লাইট জ্বলি আছে তাত। তো বলক ভিতৰত সোমাই যাওঁ, বলক। আহি সোমালৈ ৰ'ব ৰাসৰ ভিতৰে। এতিয়া গাড়ীখন পাৰ্কিঙত থওঁ, থৈ পেলাই আপোনাক ক'ত কি আছে দেখি আছোঁ, চাই থাকক ভিডিঅ'টো, বলক। এখন আমাৰ গাঁৱৰে দোকান, পানী পুৰি বেছি আছে ইয়াত। কেনেকুৱা বিক্ৰী দাদা? বঢ়িয়া। কেমেৰাৰ ফালে চাওক, ভাল ভাল ভাল। আমি এতিয়া খাবলৈ লৈছো চাওমিন খাব ৰখি আছো, ৰ'ব। চাওমিন নাই, মানে আমাৰ ঘৰৰে দোকান। ৰাসত হৈছে নে খাই আছো, ৰ'ব। খাই লৈ যাম, আৰু ৰাতিও আছে।
গাইজ ভিডিঅ'টো শেষ কৰোঁ ইমানতে মানে খালো ললো যাওঁ এতিয়া ঘৰত ৰাতিও হৈছে বহুত মানে থিয়েটাৰ চোৱা মানুহ আহি আছে এইফালে পূজাততো মানুহ আছে তো ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিলে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বিহাৰৰ পৰা ভিডিঅ'বিলাক আহি আছে এইবিলাকো চাই থাকিব আজিলৈ এৰিছোঁ বাই 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 বাই